নমস্কাৰ বন্ধুবৰ্গ, এগৰাকী মই নিচেই সাধাৰণ নাৰী। তথাপি কিবা এটা উদ্দেশ্যত মই মোৰ নিজৰ কথাখিনি কবিতা আকাৰে লিখি উলিয়াইছোঁ। আবৃত্তিও কৰিব নাজানো, ভুল হ'লে ক্ষমা কৰিব। কবিতা লগা কথাখিনিৰ নাম দিলোঁ মোৰ জীৱন গাথা। নহয় মই কবি, কবিতাৰ ভাষাৰে নাজানো উজ্বলাব এখন জীৱন্ত ছবি। তথাপিও ক'ব বিচাৰোঁ মোৰ নিজৰ কথা। কলমৰ চিয়াহী হৈ নিগৰিছে মোৰ দুখৰ বেথা। ভাল পাইছিলোঁ মই খেলা ধূলা কৰি, আহিছোঁ মই স্কুল কলেজত ওখ জাপ দীঘল জাপত প্ৰথম স্থান দখল কৰি। এদিন আহিল সোণালী সুযোগ মোলৈ, লৈ গৈছিল খেলিবলৈ গুৱাহাটী নেহেৰু ষ্টেডিয়ামলৈ। লগত গৈছিল এজন ৰক্ষক, সেইজন আছিল এজন আমাৰ স্কুলৰে শিক্ষক। মোৰ পিতৃ আছিল এজন একো নজনা চহা, একমাত্ৰ শিক্ষকজনে আছিল মোৰ শেষ ভৰসা। দৌৰ প্ৰতিযোগিতাত আছিলোঁ মই দুৰ্বল, কিন্তু মোক দৌৰা খেলাহে খেলিব দিয়া হ'ল। খেলিব নিদিলে ছাৰে ওখ জাপ দীঘল জাপ বহুতো বুদ্ধি কৌশলেৰে। গতিকে আজি মই জিলিকিব নোৱাৰিলোঁ হিমা দাসৰ দৰে। আৰ্থিকভাৱে দুৰ্বল মোৰ ঘৰখন, পঢ়া শুনাত নহ'লো সবল। 60% নম্বৰ লৈ কৰিলোঁ মেট্ৰিক পাছ, 50% নম্বৰ লৈ হৈ গ'লো MA পাছ। মন্ত্ৰীৰ ঘৰত সংস্থাপন বিচাৰি খালোঁ মুখ ঠেকেচা, কত অপবাদ সহিলোঁ লাঞ্ছনা, পালোঁ কত যে অপমান যন্ত্ৰণা। নাপালোঁ ব্যৱসায় কৰিবলৈ চৰকাৰী ঋণ, এতিয়া মোৰ নিজৰ ওপৰতে লাগিছে ঘিণ। বগাব নোৱাৰোঁ শিখৰ, খোজে খোজে খাওঁ উজুতি, সকলোতে যে ৰৈ থাকে হিন্দুস্তানী মতা সুসন্তান কেইটি। সকলোৱে কৰে ধেমালি, হাৰি হাৰি গৈছোঁ আগবাঢ়ি, কৰিছোঁ জীৱন সংগ্ৰাম, তথাপি ভাৰত মা তোমাক কৰিছোঁ প্ৰণাম। ধন্যবাদ।